Hey guys, তো এতিয়া আজি হৈছে 3 তাৰিখ আৰু 3 তাৰিখৰ দিনা আমি বৰ্তমান থাকিলো নলবাৰীত কালি ৰাতি থাকিলো নলবাৰীত আৰু এতিয়া আমি নলবাৰীৰ পৰা যাম এতিয়া বৰ্তমান ডিম্পুদাহঁতৰ ঘৰত যাম আৰু কি কৰোঁ কি নকৰোঁ সকলো বিলাক ব্লগটোত পাব গতিকে গোটেই ব্লগটো চাব বুলি আপোনালোকে আশা কৰিলোঁ তো উৎপল ৰেডি নে ৰেডি আজি একদম এক্সাইটেড হৈ আছোঁ শেষলৈকে চাব পৰা ধামাকা হ'ব আজি ঠিক আছে তেন্তে আপোনালোকে ব্লগটো শেষলৈকে চাব তেন্তে ব'লক আমি আগবাঢ়ো তো উৎপল ভাই আৰু কেমেৰা ধৰি আছে চিৰঞ্জীৱ ভাইক বহুত বহুত ধন্যবাদ দিছোঁ এয়া মোক ধুনীয়াকৈ উপহাৰ দিয়াৰ কাৰণে আচলতে আজি মই এই জাষ্ট আহি পাইছোঁ মাত্ৰ তো ইমান সিহঁত কাৰণে আহিলে ইমান কষ্ট কৰি দূৰৰ পৰা বহুত ভাল লাগিল পিছত আৰু যাতে ভালকৈ আহে ধন্যবাদ মই মানে ডিম্পুদাক গিফ্ট দিয়া ভিডিঅ' কৰিব লগা নহ'ল গতিকে ফটোখনকে দেখাইছোঁ তো ডিম্পুদাৰ ওচৰৰ পৰা ডাইৰেক্ট আমি আহিলোঁ ডিম্পুদাৰ দোকানলৈ এইখন হৈছে ডিম্পুদাৰ দোকান ফৰ বাইকাৰ্ছ আৰু এইজন হৈছে মৃন্ময় পাই চাগে আৰু চিৰঞ্জীৱে এতিয়া তাৰ বাবে চাই আছে গ্ল'ভ চাই আছে এইবিলাক বস্তু মানে বহুত ইম্পৰ্টেণ্ট হয় বহুত দৰকাৰী এইবিলাক বাইক ছেফটিৰ কাৰণে লাগে বাইকত ডিম্পুদাৰ দোকানৰ পৰা ওলাই আমি এতিয়া আগবাঢ়িলোঁ বালিলেচা কালী মন্দিৰলৈ তো গাইজ আমি এতিয়া হেৰি বালিলেচা মন্দিৰলৈ আহিছোঁ বালিলেচা কালী মন্দিৰলৈ তো বালিলেচা কালী মন্দিৰৰ ভিতৰত আমি সোমাই গৈছোঁ আৰু চাওঁ আপোনালোকেও চাওক আগলৈ আমি মানে বালিলেচা মন্দিৰৰ ভিতৰখন চাওঁ কিমান চনত কি হৈছে প্ৰস্তাৱ মাৰা আছে নহতে হেৰি দেখাই চাবা কিমান চনত স্থাপন হৈছিল তো গাইজ ইয়াত লিখা আছে কোনে স্থাপনা কৰিছিলে আৰু কেতিয়া স্থাপনা কৰিছিলে সকলো ধৰণৰ লিখা আছে আপোনালোকে দেখিবলৈ পাইছে তো আমি এতিয়া পুখুৰীটো চাবলৈ যাওঁ বহুত ডাঙৰ পুখুৰী এটা আছে বুলি কৈছে আমি এতিয়া পুখুৰীটো আমি মানে মইহে মানে তো আমি মানে মইহে পুখুৰীটো চাবলৈ যাওঁ উৎপল নাই উৎপলে মন্দিৰৰ ভিতৰত সোমাইছে মই মন্দিৰৰ ভিতৰত নাই সোমোৱা পুখুৰীটো চাবলৈ আহিছোঁ এইটো চাওক আপোনালোকে চাব পাৰে আমি লৈ ল'লোঁ আখৈ আৰু আখৈ লৈ এতিয়া কালী মন্দিৰৰ ভিতৰত আকৌ যাম আমি এতিয়া গৈ পিনি কাছ চাব যাম পুখুৰীত আৰু তাৰপিছত বোলে নৈ এখন আছে পিছফালে তো আমি তাৰপিছত নৈ এখন চাবলৈ যাম হাই 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 ব্লগত উঠি আছা হাই বুলি কোৱা পাহৰি থাকে এজন প্ৰভু নিজে ব্লগ বনাই লোকৰ ব্লগত উঠিলে হাই বুলি ক'বলৈ পাহৰি থাকে ঠিকে আছে আৰু অকণমান লাহেকৈ কোৱা একেবাৰে শুনি নাপাওক আৰু অকণমান লাহেকৈ কোৱা যাতে শুনিয়ে নাপাওক সঁচাই কৰি আছো
এই বোলে বিশ্বাসে নকৰে মই ব্লগ কৰিছোঁ বুলি। আৰু মন্দিৰৰ ভিতৰৰ পৰা ওলাই এতিয়া পাছফালে যাওঁ, পাছফালে এটা ডাঙৰ পুখুৰী আছে, তাত মাছ ওলাই, পাথৰ ওলাই, এইবিলাক চাবলৈ ধুনীয়াকৈ। তাৰ সদায় প্ৰমোচনে কৰাইছে আৰু। 4 বছৰ আগত ডিম্পু দাদা ইয়াত ভিডিঅ' বনাইছিলে, তেওঁ চাগে তেতিয়া ডিম্পু ব্লগ চেনেলটো খোলালে আৰু প্ৰথম ডিম্পু ব্লগ চেনেলত দিছিলে ভিডিঅ'। মই একবাৰ ইয়াৰ পৰা আহি গ'লোহি। ধৰচোন ঐ মাছ চাম আছে, জিলিকি আছে। কি দেখিছা? সি আগতে সদায় নলবাৰী থকা নিচিনা কথা কৈছে। আমাৰ ইয়াত ক'লে যে ইয়াত আখৈ দিলে মাছ পায় বুলি, কিন্তু খেলিছে মাছে। মাছ নেদেখিম বুলিয়ে ভাবিছিলোঁ। আছে মাছ আছে, নথকাটো নহয় দেই, ডাঙৰ ডাঙৰ মাছো আছে। খালি মানুহ ওচৰলৈ আহিলে মাছ পলাই পলাই গুচি যায়গৈ। আমাৰে কপাল বেয়া আৰু যে এইটো ইমান ডাঙৰ পুখুৰী। এতিয়া আমি চিধা চিধি যাওঁ, নৈ এখন পাই বুলি কয়, নৈখন চাওঁগৈ। পাই বুলি কয় নহয়, কৈছে নৈখন পাই বুলি কৈছে, নৈখন চাই আহোঁগৈ বুলি গৈছোঁ আৰু। এয়া চক মাছ। ঐ ঐ ঐ উৎপল, চোৱাহি তুমি। চক চক আখৈ খাবলৈ মাছ চক। মই ভাবিছিলোঁ মাছ নেদেখিম বুলি। তামাম মাছ। এই নদীত নাহিবা নাহিবা, হাল্লা নকৰিবা, লাহে লাহে। এই চক এয়া মাছ। কিমান ডাঙৰ মাছ, ধেৰ মাছ ওলাইছে এইবিলাক। চাগে মাছৰ বজাৰতো ইমান মাছ দেখিবলৈ নাপায়, ইমান মাছ আছে। মাছ ওলাইছে। দাদা নৈখন কোনফালে যায়? নৈখন ৱালৰ কিনাৰে কিনাৰে এনেকে নামি। তো এতিয়া আমি এইফালেদি যাওঁ। এইফালে বোলে পাগলাদিয়া নৈ চাব পাৰি বোলে, ভাবিছোঁ চাই আহোঁগে। সেইফালে মথাউৰি। ঐ ই ৰাজহাঁহ নেৰিছে আজি উৎপলে। তো এতিয়া আমি গৈ আছোঁ। বিৰাট গৰম হৈছে উৎপলে সিফালে বিৰাট ধৰিছে চাইডে চাইডে গৈছে, সিহে জানে। মই এনে পেটৰ ভাগৰ লাগিব। যেতিয়া মানে আমি পাগলাদিয়া নৈ চামগৈ, এতিয়া এই ওচৰতে এইফালে যাম, মেইন ৰোড নিচিনা মানে এই ৰাস্তাটোৱেদি গৈ আছোঁ এতিয়া। আমি গৈ আছিলোঁ কথা এটা কি হ'ল, এতিয়া জেগাডোখৰ মানে বোকা, আগফালে চক। আকৌ ইয়াৰ পৰা গৈ যে আমি ক'ৰবাত ধুব, জেগাডোখৰ বোকা, এইফালে চক। তাৰপৰা গৈ যে ধুব পাৰিম আশা নাই। তো গাইজ কথাটো কি হ'ল মানে, আজি পাগলাদিয়া নৈ দেখাব নোৱাৰিলোঁ আপোনালোকক, বোকা আছিলে, যাব নোৱাৰিলোঁ সেইটো কাৰণে। কিন্তু ইয়াৰ পৰিৱেশটো বহুত ঠাণ্ডা, সেইটো কাৰণে ইয়াতে উৎপল আৰু মই বহিলোঁ অলপ সময় বহিলোঁ। বহাৰ পিছত এতিয়া কি ভাবিছোঁ, আমি যাওঁ উভতি ৰাস্তাতে কিবা এটা খাই যাম। এতিয়া ব্লগটো আজিলৈ ইমানতে এণ্ড কৰোঁ। আমি কাইলৈ 3 নম্বৰ ডে, তো কাইলৈ আমি বেলেগ ক'ৰবাত ফুৰিব যাম, সেইখিনি দেখাম আপোনালোকক। তেতিয়ালৈকে ষ্টে টিউন।